হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? সকলো ভালে আছে নিশ্চয়। আপোনালোক সকলোকে প্ৰথমে মই মোৰ চেনেল হেল্থ এণ্ড বিউটি বাই জোনাকলৈ স্বাগতম জনাইছোঁ। আপোনালোক সকলোৱে হয়তো ভিটামিন ইৰ কথা জানেই আৰু ব্যৱহাৰ কৰি আহিছে। ভিটামিন ইত যথেষ্ট পৰিমাণৰ এণ্টিঅক্সিডেণ্ট আছে আৰু ভিটামিন ই হৈছে এনেকুৱা এটা স্কিন কেয়াৰ প্ৰডাক্টৰ সামগ্ৰী যোনটো কমন হিচাপে ব্যৱহাৰ কৰি অহা হয়। আৰু যদি আপোনাৰ একনে আছে স্কিনত তেনেহ'লে ই একনে ৰিমুভ কৰাটো সহায় কৰে আৰু বহুতো গুণাগুণ আছে ভিটামিন ইৰ, গতিকে কৈ শেষ কৰিব নোৱাৰি। সেয়ে ভাবিলোঁ আজি আপোনালোকলৈ দুটা ফেচ মাস্ক লৈ আহোঁ, যোন দুটা ভিটামিন ইৰ পৰা মই বনাইছোঁ। আৰু সেয়ে ভাবিলোঁ আজি ভিডিঅ'টো আপোনালোকৰ লগত সেই দুটা প্ৰডাক্ট ফেচ মাস্ক মই শ্বেয়াৰ কৰোঁ আৰু সেয়ে আজি এই দুটা ভিডিঅ' লৈ মই আপোনালোকৰ সন্মুখলৈ আহিছোঁ। গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যদি আপুনি মোৰ চেনেলটো নতুনকৈ চাই আছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু ওচৰতে এটা বেল আইকন আছে, সেইটোও ক্লিক কৰি দিব যাতে আপোনালোকে মোৰ ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন সোনকালে পাই যায়। আহক এতিয়া পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই পতঞ্জলীৰ এল'ভেৰা জেল লৈ লৈছোঁ। আপোনালোকে ফ্ৰেছ এল'ভেৰা জেলো লৈ ল'ব পাৰে। মোৰ নাছিলে কাৰণে মই পতঞ্জলী এল'ভেৰা জেলকে লৈ লৈছোঁ। আৰু এতিয়া লৈ লৈছোঁ এটা ভিটামিন ই কেপচুল আৰু আগটো কাটি পেলাই মই ইয়াৰ অইলখিনি উলিয়াই লৈছোঁ। তাৰপিছত এতিয়া খুব ভালদৰে মই ব্ৰাছডালৰ সহায়ত এই দুটা মিক্স কৰি ল'ম। চাব যাতে ভালদৰে মিক্স হয়। ভিটামিন ইয়ে একনেৰ দাগ স্পট নোহোৱা কৰাত সহায় কৰে। এই ফেচ মাস্কটোৱে স্কিনখন ছফ্ট কৰাৰ লগতে এণ্টি এজিঙৰো কাম কৰিব। যদি আপুনি 15 মিনিট সময় এই মাস্কটো স্কিনখনত লগায় তেনেহ'লে আপোনাৰ স্কিনখন লাহে লাহে ব্ৰাইট, ক্লিয়াৰ আৰু ছফ্ট হৈ পৰিব। এই মাস্কটো আপুনি সপ্তাহত এবাৰ বা দুবাৰহে ব্যৱহাৰ কৰিব, বেছি ব্যৱহাৰ নকৰিব। এবাৰ দুবাৰ ব্যৱহাৰ কৰাৰ পিছতে আপুনি ইয়াৰ ৰিজাল্ট দেখিবলৈ পাব। 15 মিনিট সময় মই এনেকৈ থাকিলোঁ আৰু এতিয়া মই মুখখন ধুই আহিম। ঠাণ্ডা পানী, নৰ্মেল পানীৰে ধুলেই হ'ব। দ্বিতীয়টো ফেচ মাস্কৰ কাৰণে আমাক লাগিব আধা চামুচ মৌজোল। মই ইয়াতে আধা চামুচ মৌজোল লৈ ল'লোঁ আৰু এতিয়া ভিটামিন ই কেপচুলৰ অইলখিনি মই উলিয়াই লৈছোঁ। মই ইয়াতে দুটা কেপচুল ব্যৱহাৰ কৰিছোঁ আৰু ভালদৰে মই অইলখিনি উলিয়াই লৈছোঁ আৰু এতিয়া মই এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম। চাব যাতে ভালদৰে মিক্স হয়, তেতিয়াহে দুইটা ইনগ্ৰিডিয়েণ্টছ মিক্স হ'ব। এতিয়া মই দ্বিতীয়টো ফেচ মাস্ক মুখত লগাইছোঁ। ভিটামিন ই মইশ্চাৰাইজাৰ হিচাপেও কাম কৰে, যিটো ড্ৰাই স্কিনৰ কাৰণে খুব ভাল হয়। আৰু যদি আপোনাৰ স্কিনখন লেতেৰা হৈ আছে তেনেহ'লে ই লেতেৰাবোৰ দূৰ কৰাতো সহায় কৰে। লগতে যদি আপোনাৰ চকুৰ তলত ডাৰ্ক চাৰ্কল আছে তেনেহ'লে আপুনি নৰ্মেল ক্ৰীমৰ লগত এই ভিটামিন ই অইলটো লগাব পাৰে আৰু তেতিয়া দাগসমূহ নোহোৱা হৈ যাব লাহে লাহে। এইদৰে মই 15 মিনিট ৰাখিম, তাৰপিছত মই নৰ্মেল পানীৰে মুখখন ধুই ল'ম। আশা ৰাখিছোঁ আজিৰ ভিডিঅ'টো আপোনালোক সকলোৱে ভাল পালে আৰু আজিৰ ভিডিঅ'টোৱে আপোনালোকক হয়তো যথেষ্ট পৰিমাণে সহায় কৰিব আশা ৰাখিছোঁ। গতিকে যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰি জনাব আৰু লগতে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখলৈ আহিম। আজিলৈ ইমানেই, বাই বাই।